আপোনালোকক আদৰণি জনাইছোঁ। সকলোৱে চাগে ভালে আছে আৰু আজি মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু কেনেকুৱা হয় কমেণ্ট কৰি জনাব। আজি মানে হৈছে আমাৰ মাহীহঁতৰ সৰু ভণ্টি তুলনি বিয়াৰ ৰিচেপশ্যন পাৰ্টি এটা আৰু ৰিচেপশ্যন পাৰ্টিত কি হয় সকলোবোৰ দেখাই থাকিম। মোৰ ভিডিঅ'টো চাই থাকিব। বিয়াৰ পেণ্ডেলটো দেখাওঁ আজি, চাই থাকক ভিডিঅ'টো। এয়া বিয়াৰ পেণ্ডেল দি আছে, তাৰপিছত এইফালে মাছ ভাজি আছে। মাছখিনি ভাজা হ'ল, তাৰপিছত আমিবোৰে আৰু মেহেন্দি লগালোঁ। মেহেন্দিখিনি কেনেকুৱা হৈছে জনাবচোন। তাৰপিছত যাই এতিয়া কইনা মেকআপ কৰি কিনে আহিলে আৰু কইনাটোক দেখাই আছোঁ। কইনা লগৰবোৰৰ লগত কথা পাতি আছে। এইটো কইনা, আমাৰ ব্ৰাইডেল। আইতাৰ লগত ফটো উঠিব। এইটো মাহী আৰু এইটো আইতা, এইটো সৰু ভণ্টিটো মাজু ভণ্টি। তাৰপিছত বিয়াত মানুহ ষ্টাৰ্টিং হৈ গ'ল। এয়া মানুহবোৰ আহি আছে, বহি আছে, চাহ খাই আছে, জমি আছে কইনা। গৰম হৈ গৈছিলে। এইফালে মায়ে তামোল দি আছে, মাইক উঠালে আৰু এইফালে ভাত খাইছে। এইফালে ঘৰৰ ভিতৰত মানুহবোৰে এনেকৈ শুই আছে আৰু মায়ে ভাগিনক কাপোৰ চেঞ্জ কৰি দি আছে। এইফালে খোৱাখিনি আৰু এবাৰ ভিডিঅ' কৰি দেখাইলোঁ। এইফালে মানুহবোৰ বহি আছে। মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। চাই কিনে ভাল পাইছিলোঁ, লাইক কৰিলোঁ আৰু মোৰ ড্ৰেছ চলিছোঁ।